গুড ইভিনিং গাইজ। বলক আজি আমি আমাৰ চমৰীয়াৰ পৰা জাষ্ট অকণমান দূৰত থকা এখন খুব সুন্দৰ দলং আৰু তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বলক চাওঁগে, বলক আমি এইখন চাওঁগে। দলংখন চাবলৈ বহুত ধুনীয়া, আপোনালোকে চাই থাকিব। মই লাহে লাহে দেখাই গৈ আছোঁ বাৰু। দলংখন বহুত ধুনীয়া হয় চাবলৈ। এখন আমাৰ চমৰীয়া অঞ্চলৰ ভিতৰত একচুৱেলি এইখন দলঙে বেষ্ট হয়। ইয়াৰ লোকেশ্যনটো বঢ়িয়া। ইয়াত আহিলে মনটো অকণমান হ'লেও শান্তি হয়। আমি কেতিয়াবা ঘৰত আহিলে হয়তো এইখন দলঙলৈ এবাৰ হ'লেও আহোঁ। আমি আপোনালোকক একচুৱেলি ইয়াৰ তলৰ ভিউটো ভালকৈ দেখাই আছোঁ। ইয়াৰ তলৰ ভিউটো হ'ল এনেকুৱা, ইয়াৰ তলৰ ভিউটো হ'ল এনেকুৱা। এইফালে সুন্দৰ পানী, মানুহবিলাকে মাছ মাৰি আছে। দলংখন চাবলৈ বেষ্ট হয়। এইফালে পানী, এইফালেও পানী, একদম শৰাইঘাটৰ নিচিনা দলং দিয়ক। আমাৰ এইফালে এইটোকে শৰাইঘাট বুলি ভাবোঁ। আমাৰ মানে এইটো চমৰীয়া বকৰ পৰা যিটো চমৰীয়া হৈ ৰাস্তা আহিছে, এই ৰাস্তাটো যাই কিনে যেতিয়া চনতলি ফালে গৈছে, সেই ৰাস্তাটো সংযোৰী এখন মানে বহুত ইম্পৰ্টেণ্ট এখন দলং। বহুত বছৰ অৱশ্যে এইখন দলং হোৱা নাছিল। এইখন দলং বহুত কষ্টৰ বিনিময়ত বহুত বছৰৰ অপেক্ষাত হৈছে। দলংখন চাবলৈ আমাৰ গাঁৱৰ ল'ৰাবিলাকে, যিবিলাক ল'ৰা বাহিৰত থাকে বা ওচৰে পাঁজৰে মানুহ এইফালে ঘৰত আহিলে এবাৰ হ'লেও দলংখন চাবলৈ আহে। পানীবিলাকো চাওক কি ধুনীয়া পানীবিলাক। লোকেশ্যনটো ভাল কিন্তু দেই, একদম গাঁৱলীয়া পৰিৱেশ দেই। গাঁৱে হয় একচুৱেলি এইখন, খুব সুন্দৰ হয় পৰিৱেশটো। ওপৰ ফালে দেখাইছোঁ, ওপৰ ফালে দেখক ধুনীয়া। আকাশখন দেখিবলৈ বহুত ধুনীয়া লাগিছে। গাড়ী মটৰ যাই থাকে এইবিলাকত। গাড়ী অকণমান এতিয়া লকডাউন খুলিছে বাৰু, তথাপিও গাড়ী অকণমান কম। বলক দলংখন আমি অকণমান ভালকৈ চাওঁ। বলক বলক আমি দলংখন চাবলৈ চেষ্টা কৰোঁ। এইফালে কি আছেনো, পানী চানী দেখাওঁ আমি। ৰ'ব, অটো এটা আহিছে, অটোখন যাই আছে। এইফালে যাওক, এইফালেদি যাই থাকোঁ। লাহে লাহে চাই থাকিব, চাৰিওফালে চাই থাকিব। চাওক, এইফালে চাওক, সুন্দৰ দলং, চাওক দেখিবলৈ বহুত ভাল দিয়ক দলংখন। আমাৰ সেইফালে একচুৱেলি এইখন দলঙকে শৰাইঘাট বুলি ভাবে আমাৰ সেইফালৰ ল'ৰা ছোৱালীবিলাকে। আমাৰ এইফালৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে সেইবিলাকেতো এইখন দলঙকে শৰাইঘাট দলং বুলি ভাবে। এইখন দলংখন একচুৱেলি আমাৰ এইটো দলংখনক একচুৱেলি নেউলডোবা সংযোগী দলং বুলি কোৱা হয়। চমৰীয়া নেউলডোবা সংযোগী দলং বুলি কোৱা হয়। ভালে দেখিবলৈ দলংখন আমাৰ। চোৱাইছোঁ আপোনালোকক, চাওক দলংখন দেখিবলৈ ভাল। দীঘলো বহুত ডাঙৰ দেখাত দলংখনৰ গোটেইটো দলং মই অকণমান আপোনালোকক দেখাই আছোঁ। মই দলংটো ক্ৰছ কৰিলোঁ, পিছফালৰ পৰা আপোনালোকক লোকেশ্যন অকণমান দেখাই আছোঁ বাৰু। মই এইখিনিতে দলংখন শেষ হ'ল। এতিয়া আপোনালোকক মই পিছফালৰ লোকেশ্যনটো অকণমান দেখাওঁ বাৰু। পিছফালৰ পৰা চাবলৈ দলংখন বহুত ধুনীয়া হয়। চাইছেনে, প্ৰায় শৰাইঘাট যেন লাগিছেনে? এইখন আমাৰ গাঁৱলীয়া শৰাইঘাট দিয়ক। ঠিক আছে গাইজ, ছাবস্ক্ৰাইব আৰু লাইক এটা কৰিব দিয়ক। পিছলৈ ভাল ভিডিঅ' দিম বাৰু, তাই অকণমান কৰি আছোঁ। ঠিক আছে, থেংক ইউ ভেৰি মাছ।